গতিকে এই বিষয়ে আমি ৰূপাই বাদে আৰু অন্য সন্দেহ কৰাৰ থল ক'ত? আৰু নামঘৰৰ চাবি কাঠি সকলোবোৰতো তাৰ হাততেই থাকে। ৰাইজসকলো, মই এই সোণতলী গাঁৱতে জনম লৈছোঁ আৰু এদিন ইয়াতেই জীৱনটো শেষ কৰিম। মই ৰাইজৰ টকাখিনি খাই কলৈ পলাম? ৰাইজে দেখিব নহয় মই এই টকা ক'ত খৰচ কৰিম। হেৰৌ, চোৰে কেতিয়াবা নিজে চুৰ কৰিছোঁ বুলি কৈ কোৱা শুনিছনে? পিছত সেই পুলিচৰ ডুবেত পালে মুখ মেলি দিয়ে। এৰা, ইয়াক পুলিচতেই চমজাই দিওঁ নেকি? ৰাইজ, মই এই দুখন হাতেৰেই আপোনালোকৰ ঘৰে ঘৰে হাজিৰা কাম কৰি দুবেলা দুমুঠি খাই আছো। চুৰি বৃত্তিত কোনোদিন হাত দিয়া নাই। বিশ্বাস কৰক ৰাইজ, এনে গ্ৰহিত কাম মই কৰিব নোৱাৰো, কোনোদিন নকৰো ৰাইজ। হাজিৰা কাম কৰি জীয়েৰক কলেজত পঢ়াবলৈ পইচা ক'ৰ পৰা পালিনো? ৰাইজসকল, মই নামঘৰৰ আসন ভাগিৰ শপত খাই কৈছো, ধন টকা পইচাৰ প্ৰতি মোৰ সমূলি লোভ নাই। বেমাৰী মানুহজনী আৰু এই ছোৱালীজনীক মই কিদৰে ভৰণ পোষণ দিছো সেয়া তেৰাইহে জানে। হ'ব, এতিয়া ইমান কান্দি দেখুৱাব নালাগে। ৰাইজ, ই এনেদৰে মান্তি নহয় যেতিয়া ইয়াক পুলিচত দিয়াই ভাল হ'ব। নাই, পুলিচত দিলে কথাটো অলপ বহলাই লোৱাহে হ'ব। আমাৰ নিজৰ গাঁৱৰ কথা যেতিয়া গাঁৱতে মীমাংসা হোৱাটো ভাল। ঠিক আছে, পুলিচত নিদিয়া নালাগে, কিন্তু এই নামঘৰে বাবৰ পৰা কিন্তু আঁতৰাব লাগিব। কি কোৱাহে? আৰু এনে চোৰ প্ৰকৃতি নাই, মানুহক নাই, নাই। আমি সকলোৱে ঘূৰিয়ে কৰিব লাগে। তেতিয়াহ'লে ৰাইজ, আজিৰ পৰা এই ৰূপাইৰ লগত গাঁওখনৰ কাৰো কোনো ধৰণৰ সহযোগ আৰু সম্পৰ্ক নাথাকিব। ৰূপাই যদি নিজৰ দোষ স্বীকাৰ কৰি আত্মসাৎ কৰা সেই ৰাজহুৱা ধনখিনি যদি ঘূৰাই দিয়ে, তেনেহ'লে আমি আকৌ ৰাইজমেল পাতিম, হয় নহয় কথাটো? হয়। তেনেহ'লে ৰাইজ, মেল আজি ইমানতে শেষ কৰিলোঁ।